শংকাটো একো নাই তাতে একেলগে বিজেপি UPPL কাম কৰি আছে তো ইমানুৱেল মুছাহাৰী যদি তেনেকা কৈছে মইতো নাজানো কি ইমানুৱেল মুছাহাৰী বিজেপিৰ ষ্টেট লেভেলৰ কি লিডাৰ হয় ডিষ্ট্ৰিক্ট লেভেলৰ কি লিডাৰ হয় চেণ্ট্ৰেল লেভেলৰ কি লিডাৰ হয় মইতো নাজানো আৰু বিজেপি দলটোতো বহুত ডিচিপ্লিন দল হয় এইটো সৰ্বভাৰতীয় এটা দল হয় বিশ্বৰ ভিতৰত এতিয়া শক্তিশালী দল বুলি ক'লে সৰ্ববৃহৎ দলটো হ'ল বিজেপি দল গতিকে আমি চবেই জানো মই বিজেপি নহ'ব পাৰোঁ চ' বিজেপি দলত কোনোবা এটা ডিচিপ্লিনৰ থাকি বা কোনোবা লেভেলত তেখেতৰ কিবা নেতৃত্ব আছে কিবা আছে মইতো সেইটো নাজানো তো গতিকে তেখেতৰ কোৱা কথাবিলাকৰ কোনো ভেলু নাই নিজকে ৰাজনীতিকভাৱে আজি MLA খেলিব লাগে মন্ত্ৰী হ'ব লাগে ক'বা কিবা হ'ব লাগে সেইবিলাকত তেখেত এনেকুৱা মানুহবিলাক ব্যস্ত আগতেতো আছিলে না ইমানবাৰ কিবা কৰিছে জানো মই আমাৰ কমপ্লেইনটো এতিয়া মই ৰিচিভ কৰিলোঁ আমাৰ EM আৰু ডিপাৰ্টমেণ্ট আমি ধুনীয়াকৈ বহি আলোচনা কৰিম তো আমাৰ তেখেত যাক দিয়া হৈছিলে যোৱা কেতিয়া কোনোবা এটা তাৰিখত এটা নটিফিকেশ্যন ওলাইছিলে চ' তেখেতে তাৰে MCLA আছিলে আৰু সেই হিচাপে আমাৰ হয়তো আমাৰ যিটো চিলেকশ্যন কৰা কমিটি সেইটো এনেকুৱা দি দিছিলে মই আলোচনা কৰিম ৰাইজৰ লগত আৰু বাসুগাঁও টাউনটো আমাৰ খুব পুৰণা টাউন চ' বাসুগাঁও টাউনৰ উন্নতিটো আমি বিচাৰোঁ আৰু বাসুগাঁও টাউনত বহুত কাম কৰিব লগা আছে তো সেইটো আমি কৰিব লাগিব সেইটোৱে আমি বিচাৰোঁ আচ্ছা নৱশৰণে দেখিবলৈ পোৱা গৈছে যে তেখেতে এতিয়াও বিৰোধীৰ লগত কথা পাতি আছে আপোনালোকৰ BTCৰ আপোনালোকৰ সৈতে মিত্ৰতা আছে এতিয়া নৱশৰণে কালি আপোনাৰ উল্লেখ কৰিছে যে নৱশৰণে নাথাকিলেও আপোনালোকৰ কোনো ক্ষতি নহয় তেখেতে উল্লেখ কৰিছে চাওক এতিয়া এই পলিটিকেল কথাটো এনেকুৱা এটা দুটা লাইনত কৈ শেষ কৰিব পৰা কথা নহয় এইটো অলপ দীঘলীয়া কথা পাতিব লগা হয় তো এতিয়া নৱশৰণীয়া ডাঙৰীয়াই তেখেতৰ GSP দলে আমাৰ লগত চৰকাৰত ইয়াত আছে আজি তেখেতৰ এজন EMO আছে চ' EM ডাঙৰীয়াৰ লগত মই কথা পাতিছোঁ চ' EM ডাঙৰীয়াই কৈছে যে তেখেতে সদায় মানে এইটো যিটো আমাৰ এলায়েন্স আছে সেইটো টিমতে তেখেতে থাকিব আৰু এনেকাই চলি থাকিব চ' এতিয়া নৱশৰণীয়া ডাঙৰীয়াই প্ৰেক্টিকেলি আৰু অফিচিয়েলি কি কৰিছে সেইটো মই জ্ঞাত নহয় মই পেপাৰতে দেখা পাই আছোঁ মিডিয়াত দেখিছোঁ ইটো কথা চলি আছে আৰু ৰাজনীতিটো এইবিলাক কথা চলিয়ে থাকে হয় তেখেতে মই দেখিছোঁ সত্ৰত যাওঁতে লগালগি হৈছে মোক নিজে ফোন কৰিয়ে কৈছে তেখেতক লগ পোৱাৰ অলপ 5 মিনিট পিছত নৱশৰণীয়া ডাঙৰীয়াই মোক ফোন কৰি কৈছে যে আজি সত্ৰত মানে ইয়াক কি আছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক লগ পাইছোঁ বুলি পেলাই সেইটোতো তেখেতেই জানিব আৰু